হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আমি এতিয়া যাই আছোঁ ফুৰিবলৈ আজিও। তো আপোনালোকক দেখুৱাম তাৰে জেগাবিলাক। জাগৃতিত যাই আছোঁ আমি এতিয়া। তো আপোনালোকে চাব তাৰে জেগাবিলাক, বহুত ভাল লাগে, এৰেট কৰিব বহুত ভাল লাগে। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো আমি এতিয়া যাই থাকোঁ, বলক। তো গাইছ চাওক, এইগিলান বানপানীত গাছ চাছ উগলি গৈছে। তো চাওক, এইয়াতেও গাছ উগলি গৈছে, বানপানী এইবাৰ চব। গাইছ এখন এই অঞ্চলটোৰ ভিতৰতে ওখ দলং, এই অঞ্চলৰ ভিতৰত হাইষ্ট ওখ দলং এইখনে। প্লিজ গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো গাইজ আগত দেখি এখন মেডিকেল কলেজ পাই আছোঁ। মেডিকেল কলেজখন বহুত ডাঙৰ গাইজ, এখন GMC কৰি অলপমান সৰু হ'ব। তো ভিডিঅ'টো চাই থাকিব। এতিয়া মেডিকেল কলেজখন পামে, এইখনে গাইজ মেডিকেল কলেজ। অলপ দেখা পাই বাউণ্ডাৰীটো, এইখনে মেডিকেল কলেজ। তো কলেজখন ইমানেই ডাঙৰ যে ভিডিঅ'ত ভাল কৰি আহিবই পৰা নাই, ইমানেই ডাঙৰ। আমি বহুত দূৰ আহিছোঁ কলেজখনৰ সেই বাউণ্ডাৰী আছিল। চাওক ইমানেই এই যে মোবাইলৰ কেমেৰাত ভৰ্তিও নাই, এতিয়া ভাল কৰি দেখা পাইছে। আৰু এইটো গোটেই দেখাই নাপাই ইমান দূৰৰ পৰাও। গাইজ কলেজখন বানে আছে, এইখন বানা কমপ্লিট হ'লে তেতিয়া ভাল লাগিব আৰু বহুত। আমি এতে পঢ়িব পাৰিম, ডক্টৰ পঢ়িলে আমি এতে পঢ়িব পাৰিম গাইজ। তো আপোনালোকৰ কোনে কোনে ডক্টৰ পঢ়িব কমেণ্টত জনাব, আৰু ভিডিঅ'টো কেনে হৈছে কমেণ্টত জনাব। ভিডিঅ'টো আগতকৈ ভিডিঅ'বিলাক কৰি ভাল হৈছে নে বেয়া হৈছে ক'ব কমেণ্টত গাইজ। তো গাইজ এই অঞ্চলটোতে বোলে আমাৰ অসমৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰে দেখুৱাম গাইজ। এই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ পালোৱে গাইজ। এতিয়া এই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ সেইটোৱে, তো ভাল কৰি দেখুৱাব নোৱাৰিলোঁ। তো গাইজ সেইখন মেডিকেল কলেজখন চাওক, ইমান দূৰৰ পৰাও দেখা পায়, ইমান ডাঙৰ মেডিকেল কলেজ। তো গাইজ আমি এতিয়া আহিলোঁ জাগৃতিৰ বৰপুখুৰী চাব। এইখিনি জেগাত আগতে আলফা কেম্প আছিল গাইজ। চাওক এতিয়া বৰপুখুৰী বহুত ডাঙৰ, মানে একদম কেমেৰাত ভাল কৰি নাহিবই কিজানি। তো গাইজ জাগৃতিত ইমানে ভাল লাগিছে যে ইয়াত বহুত দিন থাকিবৰ ইচ্ছা গৈছে, কিন্তু থাকিব নোৱাৰোঁ অসুবিধাৰ কাৰণে যাব লাগিব ঘৰত। তো প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে ইয়াতে জেগাবিলাক ভাল কৰি দেখাই নাপাব। চাওক কি মজা জেগা গাইজ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইজ এতিয়া গোটেই ভিডিঅ'টোত বেকগ্ৰাউণ্ড মিউজিক থাকিব। বেকগ্ৰাউণ্ড মিউজিক থাকিলে কেনে লাগে ভিডিঅ'টো ক'বচোন কমেণ্টত। গাইজ দেখিলে এটি বৰপুখুৰী বুলি কয়, আৰু ইচাইদেও বহুত ডাঙৰ ডাঙৰ পুখুৰী আছে। তো ইচাইডে নদী আছে, ইচাইডে গ'লে আমি নদী পাম গাইজ। ইচাইডে গ'লে এটা নদী আছে, সেই নদীৰে আৰু আমি য'ত ভিডিঅ' বনাইছিলোঁ ফাৰ্ষ্ট তাক লৈ যাই পাম। দুটা নদী পাৰ কৰিলে তাত যাই পাম। তো বহুত ভাল লাগে জেগা, চাওক।
গাইছ এটি চিনেমেটিক শ্বট লৈছোঁ কেনে হৈছে ক'বচোন চিনেমেটিক শ্বটটো ভাল লাগিছে যি ক'ব কমেণ্টত তো এটা চিনেমেটিক শ্বট লৈছোঁ কেনে হ'ব ক'ব গাইছ এতিয়া মোৰ ভিডিঅ'ৰ ফাৰ্ষ্ট চিনেমেটিক শ্বট গাইছ এতে যে আহি কেনে থাকিব পাৰিলোঁ হয় তো বহুত ভাল লাগিল হয় কিন্তু আমি থাকিব নোৱাৰিম আৰু যাব লাগিব ৰাতি হ'ব যাতে ৰাতিও ব্লগ বনালে সিমান ভাল নহয় তো তথাপিতো এনে বানাই থৈ দিম ভাল হ'লে দিম আৰু ভাল নহ'লে সেইটো মোৰতো ইচ্ছা ইয়াৰ জেগাবিলাক দেখি তো মোৰ ইচ্ছা গৈছে একদম এতে থাকিবৰ কাৰণে এসপ্তাহ 2 সপ্তাহমান থাকিবৰ ইচ্ছা গৈছে গাইছ বহুত ভাল লাগে ইয়াৰ জেগাবিলাক আমি আহিছোঁ সেইবিলাকতো বহুত ভাল জেগাই গাইছ চাওক ইয়াতে পিকনিক খাব পাৰি হিচাপে আৰু মথাউৰি আন আছে আৰু খাল আছে বহুত এই বৰপুখুৰী আছে তো ভিডিঅ'টো চাই থকা সকলোকে তো গাইছে পিছফালে গ'লে বৰপুখুৰী তো গাইছে আসিফ ইমরানে গাছত উঠি আছে গাইছে গাছত উঠি কেনে ব্লগ বনাব এতিয়া এই যো ৰাতি হ'ল তো গাই সূৰ্য নাই এতিয়া আমি আহোঁতে তো একদম ৰ'দ আছিল চাইডে চাওঁ এটা বঢ়িয়া ভিউ হলা হয় যদি সূৰ্যটো দেখা পাই থাকিলোঁ হয় তো এই চাইডে চাওক এই চাইডে ঘৰ মানুহ আছে গাইছ এই থল আছে জুম করলে অলপমান যাব থাকিব গাইজ ভিডিঅ'টো তো গাইছ এখন আমি হাকো পালোঁ 4টাৰ বাঁহৰ ওপৰেৰে যাব লাগিব তো বাঁহৰ ওপৰেৰে যোৱাটো দেখুৱাম আপোনালোকক পঢ়বা ওলছিলোঁ একবাৰ এতে তো চাই থাকোঁ
ভিডিঅ'টো শেষলৈকে। सामान बांध सोचा नहीं दो बार इन शहरों की गिरफ्त से भगा मैं एक गहरी सांस लेकर सब भूला भाई जादू सा है कुछ हवा में झंझट से दूर हूँ पड़ोसी की पीटी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ अभी भी सोचे क्या सोचे की दुनिया रहने दो या जाना তো গাইছ ইয়াতে বানপানী হ'লে মানুহ থাকে তো মানুহ আছিলে আমি আহাৰ আগতে মানুহগেলা গৈছি বানপানী শুকাইছি না এতিয়া গাইছ পানী শুকাইছি সেইকাৰণে মানুহগেলা গুচি গৈছে ইয়াৰপৰা নিজৰ ঘৰে ঘৰে গৈছে তো গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। কাষত থকা ঘণ্টা বটনটো বজাই দিব প্লিজ গাইজ।